নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই ফণীধৰ দেউৰী। তো আপোনালোকে চাই আছে ফণীধৰ দেউৰী ব্লগছ। মানে বন্ধুসকল আজি মই মানে এটা জেগাত যাম, মানে আপোনালোকে নিশ্চয় থাম্বনেইলখনত গমেই পাইছে মই ক'লৈ যাম। তো মানে যাম না, আপোনালোককো অকণমান মানে দেখাবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল মানে কেনেকুৱা লাগে চাই থাকক ভিডিঅ'টো আগলৈকে। এতিয়া বাছ ষ্টেচন আহি পালোহি, তো বাছত উঠিম আৰু বাছলৈ এতিয়া ৰখি আছোঁ। তো গৈ থাকিম আৰু বন্ধুসকল। আহি ৰাস্তাতে পালোহি নাৰিকল, মানে নাৰিকল ইয়াত অকল 20 টকা লয় বন্ধুসকল। তো নাৰিকলৰ পানী অলপ খাই লওঁ বুলি ভাবিছোঁ। তো বন্ধুসকল অকল 20 টকা, ইয়াত মানে বহুত পায় না, অকল 20 টকা লয়। তো বন্ধুসকল আপোনালোকেও খাব পায়। তো খাই ল'লোঁ বন্ধুসকল। তো এতিয়া আৰু গৈ থাকিম আৰু খাই লওঁ। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো। ফাইনেলি আহি পালোহি, মানে য'ত আহিম বুলি কৈছিলোঁ ফাইনেলি আহি পালোহি। মানে মোৰ এই পিছফালে আছে, তো ভালকৈ মানে পোহৰত দেখিব পৰা নাই কেমেৰাৰ কাৰণে। তো এতিয়া ভিতৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব বন্ধুসকল, পূৰা মজা লাগিব, মানে বহুত মজা লাগিব। তো চাই থাকক বন্ধুসকল ভিডিঅ'টো পূৰা শেষলৈকে। বন্ধুসকল ফাইনেলি সোমাই আহিলোঁ ভিতৰত। তো আপোনালোকক দেখাম সকলোবোৰ মানে কেনেকুৱা ধৰণৰ ইয়াত মানে কেনেকুৱা ধৰণৰ হয় আৰু আপোনালোকক দেখাম। তো চাই মানে বন্ধুসকল মই এতিয়া আছোঁ এনেকুৱা এটা ঠাইত য'ত নেকি যীশুৰ 12 চেলুৰ এজন আছিল। তেওঁ হ'ল চাইণ্ট থমাছ, আৰু তেওঁৰে ভাৰতলৈ প্ৰথম খ্ৰীষ্টিয়ানিটি লৈ আহিছিল। আৰু আজি সেই ঠাইতে মই আছোঁ চেণ্টম বাছলিকাত, আৰু তেওঁৰে কবৰস্থানটো ইয়াতে আছে বন্ধুসকল। এতিয়া দেখিছে আপোনালোকক অকণমান বাহিৰৰ ছাইডটো দেখাই লৈছোঁ। তো এই ছাইডটো হৈছে বাহিৰৰ ছাইড, আৰু আমি ভিতৰলৈ যাম আৰু আমি আপোনালোকক দেখাম ভিতৰ ছাইডটো কেনেকুৱা, ভিতৰডোখৰ কেনেকুৱাকৈ সজাইছে, কি কৰিছে। তো সকলো দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে বন্ধুসকল।
বৰ্তমান এতিয়া তাৰ পৰা গুচি আহিলোঁ এতিয়া ৰুমলৈ যামগৈ আৰু তো মানে বন্ধুসকল ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ তো ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাব যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মানে মই ভিডিঅ' দি থাকিলে আপোনালোকে সম্পূৰ্ণ মানে চাবলৈ পাৰিব আৰু সোনকালে ন'টিফিকেশ্যন গুচি যাব তো থেংক ইউ